মেৰাপানীৰ চাউদাংপুৰত সমমৰ্যাদাৰে মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ বাবে প্ৰতিবাদ। এবাৰ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে নহয়, চৰকাৰৰ বিৰুদ্ধে সৰব মেৰাপানীৰ মহিলা। বিজেপি চৰকাৰ 2021 নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা মূল প্ৰতিশ্ৰুতি আছিল মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন মাফ কৰা। কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে চৰকাৰৰ সুৰ সলনি হোৱা ক্ষুব্ধ হৈ পৰিছে মেৰাপানীৰ ঋণগ্ৰস্ত মহিলাসকল। মেৰাপানীৰ চাউদাং পথাৰত আজি মহিলাসকলে গোট হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিল। কোভিড প্ৰটকল মানি মহিলাসকলে হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথত নামি পৰিল। খাটিখোৱা গাঁৱৰ মহিলাসকলে সমমৰ্যাদাৰে সকলো লোকৰে ঋণ মাফ হ'ব লাগে আৰু নিৰ্বাচনী সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাই, অন্যথা এই দাবী নামানিলে দৈয়াঙৰ লাখ লাখ মহিলাই ৰাজপথত নামিবলৈ বাধ্য হ'ব বুলিও জানিবলৈ দিয়ে। মাইক্ৰ ফাইনেন্সৰ বিষয়ে আমি কোৱা শুনিছোঁ। এতিয়া প্ৰথমতে আমাৰ ইলেকশ্যনৰ আগত যিখিনি মন্ত্ৰী ডাঙৰীয়াই কথা কৈ গৈছিলে, সেই কথাখিনি এতিয়া অমান্য কৰিছে। কিন্তু কিয় আমি এতিয়া কৈছিলে যে তেতিয়া আমি তেখেতক ভোটতো কৰিছোঁ, আগবঢ়াই নিছোঁ। তেখেতে কেলৈ এতিয়া অমান্য কৰিব লাগে আমাৰ এইখিনি কথা। এতিয়া আমি এতিয়া শ মহিলা এতিয়া লাখ টকাৰ ওপৰত আছে, সেই মহিলাখিনি কি কৰিব এতিয়া? অকল এই কমকৈ দিয়াবিলাককহে যে ৰেহাই দিম বুলি কৈছে, সেইটো কি কথাটো? যান বাহনৰ কথা কৈছে, চাৰিচকীয়া কথা কৈছে, কাৰোবাৰ ঘৰৰ কথা কৈছে। কিয় ক'ব লাগে? কোনোবাই লোন লৈ পিনিও 30-40 হাজাৰ লৈ পিনিও গাড়ী এখন ল'ব পাৰে। কোনোবাই ঘৰ এটা বনাইছে, কিবা এটা কৰি পিনি সেইটো ল'ব পাৰিছে, ঘৰটো বনাব পাৰিছে। সেইটো বুলি নহ'ব নহয়, আমাক দিলে চবকে ঋণমুক্ত কৰি দিব লাগিব। নহ'লে আমি ৰাজপথলৈ সকলো মহিলাই ওলাই প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ। আমি মাইক্ৰ ফাইনেন্সৰ যে নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি প্ৰতিশ্ৰুতি দিছিলে, আজি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। তেখেতে কৈছিলে যে ইলেকশ্যনৰ আগত য'তে মিটিং কৰিছিলে ত'তে তেওঁ কৈছিলে যে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম। আজি আমি তেখেতৰ কথামতে ঋণ আমি ঘূৰাই নাই দিয়া হ'লে নিদিলত তেতিয়া কি কৰিছে, মাষ্টৰবিলাকে আহি আমাৰ ঘৰে ঘৰে আকৌ তেখেতলোকে ঋণ বিচাৰিলত আমি ক'ৰ পৰা দিম? আৰু তেখেতলোকে কৈছে যে কিবা এইবিলাক সীমা বান্ধি দিছে। আগতেতো আমাক সীমা বান্ধি দিয়া নাছিলে। 1 লাখৰ ওপৰত তলত হ'লে দিব লাগিব ঋণ ৰেহাই, ওপৰত যদি থাকে নহয় তেখেতলোকৰ ঋণ ৰেহাই নিদিয়ে। এনেকুৱা কথা তেখেতলোকে কৈছে। তেখেতলোকে আমাক নিৰ্বাচনৰ আগতো এই কথাখিনি কোৱা নাছিলে যে চাৰিচকীয়া থাকিলে নেপায়, কিবা 1 লাখৰ ওপৰত তেখেতলোকৰ আয় তাৰমানে বাৰ্ষিক আয় হ'লে ৰেহাই নিদিওঁ, এনেকুৱা কথাটো আমাক কোৱা নাছিলে। ইলেকশ্যনৰ আগতো তেখেতলোকে বুকু ভিনাই কথা কৈছিলে। তেখেতলোকে আমি প্ৰতিজন মুঠতে পুৰুষ মহিলা সকলোকে ৰেহাই দিম, গোটৰ আমি সকলোকে ঋণ ৰেহাই দিম। আজি তাৰিখৰ পৰা মেৰাপানীত যিদিনাখন মেৰাপানীত মিটিং হৈছিলে, ইলেকশ্যনৰ দুদিনৰ আগত মিটিং হৈছিলে, মিটিং হওঁতে তেখেতে কৈছিলে যে আমি আজি তাৰিখৰ পৰা কোনো মহিলাই মাইক্ৰ ফাইনেন্সৰ ঋণ ঘূৰাব নালাগে। সেইদিন ধৰি আমি বহুত ফূৰ্তি পাইছিলোঁ, বহুত হাঁহিছিলোঁ। এতিয়া যিদিনাখন সদনত তেখেতলোকে 3দিনীয়া মিটিং আলোচনা কৰিছিলে, তেখেতলোকে অশোক সিংহাল ডাঙৰীয়া তেখেতলোকৰ মিটিঙত যিখিনি কথা কৈছিলে, সেই কথাখিনি মতে আমাৰ মনটো দুখ লাগিছে যে আমি কি কৰিম এতিয়া? আমি উপায়বিহীন। আজি দুখীয়া মহিলাসকলে আমি যিসকল মহিলাই আমি ঋণ ঘূৰাব নোৱাৰি আজি ৰাজপথত ওলাই ফুৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আমি যিখিনি মহিলা আজি সেই ভুক্তভোগী মহিলাখিনি আজি ঋণ ৰেহাই পোৱা নাই। যিখিনি চাৰিচকীয়া বাহন আছে সেইখিনিয়ে হয়তো ৰেহাই পাইছে। আজি ভিঅ' গোটলৈ দিছে, কিবা গোটলৈ দিছে, এইখিনি ৰেহাই দিছে। আমি তেতিয়াহ'লে যিখিনি ভিঅ' গোট নাই, সেই ভিঅ' গোট নথকাসকলে আমি কি ৰেহাই নাপাম নেকি? আৰু হিমন্ত বিশ্ব শৰ্মাই যিখিনি ডাঙৰ ডাঙৰ কথা কৈছিলে, তেখেতে সেই কথামতে কামটো কিয় কৰা নাই? এবাৰ কিয় আমাৰ ফালে ঘূৰি চোৱা নাই যে দুখীয়া ভুক্তভোগী মহিলাক তেখেতে ঋণ দিম বুলি আৰু এনেকুৱা হিচাপততো ৰেহাই দিম বুলি কোৱা নাই। হ'লে সকলো মহিলাক ৰেহাই দিম বুলি কৈছিলে। সকলো মহিলাক ৰেহাই দিম বুলি কোৱাৰ স্বত্তে এতিয়া তেওঁ কিয় পাল্টি মাৰিছে? নে তেখেতে গাড়ীত বহাৰ পিছত আমাক এই কথাখিনি গাড়ীত বহিবৰ কাৰণে তেখেতে জিকিবৰ কাৰণে এই কথাখিনি কৈছিলে নেকি? গাড়ীত বহাৰ পিছত তেখেতে পাল্টি মাৰিব? আগমুহূৰ্তত তেখেতে কি কৰিছে যে ঋণখিনি আমি ৰেহাই দিম বুলি কোৱাৰ স্বত্তে আমি তেখেতক ভোট দিছিলোঁ। তেখেতে এতিয়া গাড়ীত বহিলত কি কৰিছে? এতিয়া আমাক ঋণ সকলোকে ৰেহাই নিদিয়ে। তেখেতে কি কৈছে যে সীমা বান্ধি দিছে। যিসকল চাৰিচকীয়া গাড়ী আছে, চাৰিচকীয়া গাড়ী থকাসকলেতো কেতিয়াও ঋণ নলয়। তেখেতলোকে বন্ধনৰ পইচা লৈ ঋণ লৈছোঁ হয়, আমি ঘূৰাব পৰা নাই। ঋণ আমাক ৰেহাই দিম বুলি আমাক ক'ব নালাগিছিলে। কিয় কৈছিলে আমাক মুঠতে প্ৰতিশ্ৰুতি যিটো দিছিলে, ইলেকশ্যনখিনি কথা কৈছিলে, সেই কথাখিনি তেখেতে ৰাখক। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাতযোৰ কৰিছোঁ। তেখেতে যি আমাক ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিখিনি আমাক ৰক্ষা কৰক। আমাক ভুক্তভোগী মহিলাক তেখেতে আমাক উদ্ধাৰ কৰক আৰু আমি যাতে আৰু দ্বিতীয়বাৰ এনেকৈ আমি ৰাজপথত ওলাই প্ৰতিবাদ কৰিবলৈ। মেৰাপানীৰ পৰা বি বৰুৱা ৰিপৰ্ট, নিউজ আসাম টুডে।